এটা কোৱা না কোৱা না এতিয়া সাধু এটা কোৱা না কম তোমালোকক মই এটা ধুনীয়া সাধু কথা ক'ম মোক এৰি দিয়াচোন বহিবলৈ দিয়া তেতিয়াহে সাধু কথা কৈ ভাল লাগিব শুনিও ভাল পাবা গম পাইছা মৰমৰ শুনহত মই ক'ব বিচৰা সাধুটো তোমালোকে গুৰুত্ব সহকাৰে ল'ব লাগিব কিন্তু দেই কিয়নো তোমালোক হৈছে দেশৰ ভৱিষ্যতৰ নাগৰিক এতিয়া কওঁ শুনা এখন দেশত এজন ৰজাৰ দৰে জমিদাৰ আছিল তেওঁৰ নাম হ'ল ধনীৰাম বৰুৱা ধন আৰু ক্ষমতাৰ বলত তেওঁ অত্যাচাৰী হৈ পৰিছিল গাঁৱৰ মানুহবিলাকক তেওঁ জোৰ জুলুম কৰি মাৰিছিল ইয়াৰ উপৰিও তেওঁৰ এটা বেয়া চৰিত্ৰ আছিল সেইটো হৈছে আনৰ ধুনীয়া তিৰোতা দেখিলে নিজৰ কৰি ল'ব বিচাৰে হয়তো মই পাহৰিছিলো সাধুৰ নাম হৈছে ভুচুং পহু ভুচুং পহু হৈছে এটা ঠাট্টা মস্কৰাৰ শব্দ যিয়ে সমাজত বৰ মানুহ দেখুৱাবলৈ গৈ হাঁহিয়াতৰ পাত্ৰ হয় সেই ভুচুং পহু শুনা সৰ্বজন মন স্থিৰ কৰি ভুচুং পহু নামে সাধু কৰিছো যুগুতি বন অৰণ্যত থাকে পহু নানা জাত ভুচুং পহু থাকে মাত্ৰ জন অৰণ্যত অপকৰ্ম কৰি ঘটে ধন মান যশ সেই ধনে ঢাকি ৰাখে নিজৰ চৰিত্ৰ
ইয়াত বৰুৱাদেউ এইবাৰে মোক ক্ষমা কৰক মোৰ হালৰ গৰু এটা চবকাত পৰি মৰি থাকিল আৰু সেই গৰুটো পাতিবলৈ গৈ তই মোৰ চুক্তি ধানখিনি নিদিলি শুন ভোগৰাম তহঁতৰ এই অভাৱৰ যুক্তিয়ে মোৰ কিন্তু চুক্তি ধান বন্ধ কৰিব নোৱাৰিবি বৰুৱাদেউ মই আপোনাক কথা দিছোঁ এইবাৰ ধান কাটিয়ে আপোনাক পাবলগীয়া সুদে মূলে সকলোখিনি আদায় কৰিম নালাগে ভোগৰাম তই আৰু কষ্ট কৰিব নালাগে মানে এইবাৰ তোৰ পথাৰৰ ধান মোৰ মানুহে কাটিব তেনেকুৱা নকৰিব দেউতাই চোৱা তেনেকুৱা কৰিলে মোৰ চাৰিটা পানী খাবলৈ নাপায় মৰি থাকিব তোৰ চাৰিটা পানীক জীয়াই ৰাখিবলৈ হ'লে মোৰ পিতাম্ব ভোলা ৰজতত মৰি থাকিব ধুতিখন একেবাৰে লেতেৰা কৰি পেলালি বৰুৱাদেউ মোক জীৱন দান দিয়ক বৰুৱাদেউ জীৱন দান তথাস্তু ভোলা ইয়াক ভালদৰে সোধ পোছ কৰি হাত এখন জামিনত ৰাখি বিদায় দে যা! বৰুৱাৰ 4 কুৰি 10 টকা হাজৰিকাৰ 3 মোন ধান বৰবৰুৱাৰ 27 বিঘা পিতাম্বৰো দেউতা ঈশ্বৰ ছোৱালীজনী ভাল তাইক বাৰু আৰু কেইদিনমান ৰাখিব নোৱাৰিনে কিয় নোৱাৰি কেইদিনমান কিয় এমাহ ৰাখক লেনা দানা ঠিকমতে কৰি আছো নহয় কোন বৰুৱাদেউ মোক মাতি পঠিয়াইছিলে বালিকা তোমাৰ নামটো কি গোলাপী বাহ কি সুন্দৰ নাম গোলাপী গুলপীয়া হৈ তুলতুলকৈ পকি আছে ফুলা কওক বৰুৱাদেউ দেখা নাই গুৰুৰ ঘৰলৈ ভক্ত আহিছে পূজা অৰ্চনাৰ দিহা কৰ যা কৰিয়ে থৈছো যোৱা বালিকা পিতাম্বৰ আমগুৰি বিয়েনৰ সুদে মূলে কিমান হ'লগৈ প্ৰথমতে মূলধন 6,000 যোৱা বছৰ মাকৰ শ্ৰাদ্ধ নিলে 4,000 4 6 10 এতিয়া সুদে মূলে 12,500 টকা অৱশ্যে চক্ৰবৃদ্ধি সুদত পেলালে 15,000 মান হয়গৈ বাৰু ঋণৰ পৰিৱৰ্তে লক্ষ্মী কিমান বৰ্তমান 6 বিঘা মাটি আমাৰ দখলত বিয়েনটো লৈ দুখে লাগে অ পিতাম্বৰ মাটিখিনিৰ বাবে তাৰ বৰ অসুবিধাই দেখা দিছে তাৰ মাটি তাকেই ঘূৰাই দিব পৰা নাযায়নে বৰুৱাদেউ সঁচাই কৈছেনে এৰাও পিতাম্বৰ লোকৰ দুখ দেখিলে মোৰ অন্তৰখন একেবাৰে ফাটি যায় তাতে বিয়েনৰ জীয়েক মালতীজনী বৰ চকুত লগা হৈ পৰিছে তাই বাৰু এতিয়া ক'ত থাকিব পাৰে ক'ত থাকিব আৰু আমগুৰিৰ বাকৰিত আহতৰ তলত পিহু মাৰি আছে চাগে ঘূৰি আহি পালে
খুড়ীজনী ঢোল পেঁপা বাজিছে আমাৰ বিহুতলিকৈ তুমি বাৰু আছা গৈ কৈ ইমান মৰম লগালা পাহৰিব নোৱাৰা ইমান মৰম লগালা পাহৰিব নোৱাৰা প্ৰথম দেখো যিদিনা মোৰে মন মোহিনীলা মনৰ মাজত মৰম তোমাৰ ছবি উখল মাখল জানানে লগাই আজি মনৰ মাজত মৰম তোমাৰ ছবি উখল মাখল জানানে লগাই আজি দিলা মনতে মৰমৰ বেথা দিলা মনতে মৰমৰ বেথা জোৰা দিব সপোন মিঠা জানানে ভাঙি যাব কোনে বাৰু মৰম জোৰা দিব সপোন মিঠা জানানে ভাঙি যাব মৰম নিদিবা এনে যাতনা ঐ তোৰ লগৰ মুখা দেখোন গ'লগৈ মই আকৌ তহঁতৰ পদূলি মুখেৰে যাম এই যাওঁ যদি মোৰ লগতে ব'ল লগৰ সকলোবোৰ যোৱাৰ পিছতো তুমি কিন্তু মোক লগত লৈ যোৱাৰ সুবিধাটো নেৰিলা
সুবিধা তাৰমানে তই মোক প্ৰেমানন্দ বুলি নাই নাই মই তোমাক প্ৰেমানন্দ প্ৰেম চোপ্ৰা বুলি কেতিয়া ক'লো বুজিলো উপকাৰী গজগৰে কিলে মই যাওঁ দে অহো ধেমালিও বুজি নাপায় শুনাচোন তোমাৰ লগত মোৰ ডাঙৰ কথা এটা আছে মই নুশুনো যাওঁ দে কি কৰ ধেত তেৰি কোনোবাই দেখিব বেয়াহে পালে যেন ঐ ব'লা না সেই গছজোপাৰ তললে নাযাওঁ নেকি একো নহয় ব'লা ঠিক আছে তোৰ ডাঙৰ কথাটোনো কি ক সোনকালে ক আমগুৰিৰ পঞ্চায়তৰ সভাপতি প্ৰেমানন্দ এইফালে আহিবলৈ সময় হৈছেই এতিয়া যদি তোক মোক এনেকে কথা পাতি থকা দেখে তেনেহ'লে বেলেগে আৰু গাঁৱত মাইক ফুকিব নালাগে বোলো হৈছে প্ৰেমানন্দৰ চৰিত্ৰৰ কথা আমাৰ জনা আছে গাঁৱৰ গাভৰু বিধৱা কেইজনীৰ প্ৰতি তেওঁৰ যিহে দৰদ আনৰ কথা বাদ দেচোন তোৰ ডাঙৰ কথাটোনো কি কচোন তেন্তে শুনা তোমাক কথাটো ক'বই লাগিব কেৱল চিন্তা কৰি উত্তৰ দিবা কাৰণ তোমাৰ উত্তৰটোৰ ওপৰতে আমাৰ দুয়োৰে জীৱন নিৰ্ভৰ কৰে জীৱন ঠিক আছে ভগৱানক ভাবি চিন্তি চুৰ কৰ যোৱা বছৰ মাঘৰ বিহুৰ উৰুকাৰ দিনটোত তুমি ক'ত আছিলা কোৱাচোন গাঁৱৰ লগৰবোৰৰ সৈতে জীৱন মাষ্টৰ ঘৰৰ পৰা হাঁহ চুৰ কৰি ভোজ ভাত খাইছিলো আকৌ মিছা কৈছা যোৱা বছৰ মাঘৰ বিহুৰ উৰুকাৰ দিনটোত তুমি ক'তো ভোজ ভাত খোৱা নাছিলা ভোজ ভাত খোৱা নাছিলো তেনেহ'লে কি কৰিছিলো গোটেই দিনটো তুমি মোৰ লগত আছিলা সেইদিনা এটা সামান্য কথাতে মা আৰু মোৰ মাজত কাজিয়া লাগিছিল ময়ো মনৰ বেজাৰতে মৰো বুলি কোৱা জাপ দিছিলোঁ মায়ে পাগলৰ দৰে চিঞৰ বাখৰ কৰি মোক বচাবলৈ গাঁৱৰ সকলোকে মাতিছিল কিন্তু গাঁৱৰ কোনো এজনে আমাৰ ঘৰলৈ নাহিল তাৰ পাছত আমাৰ ৰাঙী গৰুজনী বিচাৰি যাওঁতে তহঁতৰ মাৰৰ চিঞৰ শুনি মাৰৰ ওচৰ পালো আৰু তোক মই কুঁৱাৰ পৰা তুলি বচালো সেইটোনো কি ডাঙৰ কথা হ'ল সেইটোতো মোৰ কৰ্তব্য গাঁওখনত অকল কৰ্তব্য তোমাৰেই আছিল আজি তোমাৰ কাৰণে মই এইখন সংসাৰত হাঁহি ধেমালি কৰি আছো গতিকে মই এটা সিদ্ধান্ত লৈছো মই তোমাৰ লগত বিয়া হ'ম বিয়া মোৰ লগত মালতী ভোলা সেইজনী আমাৰ বিয়েনৰ জীয়েক মালতী নহয়নে হয় বুঢ়াদেউ লগত আকৌ সেইটো কোন আপোনাৰ চকুৱে ভুল দেখা নাই বুঢ়াদেউ সেইটো আমাৰ মনেশ্বৰ মানে আমাৰ হালোৱাটো ইহঁতৰ মাজত নতুন প্ৰেমৰ আখৰা চলিছে যেন পাওঁ ভোলাও পথাৰত বানপানী সোমোৱাৰ আগতে লখিমীক ভঁৰালত চপাব লাগে তই বাৰু কথাষাৰ বুজি পালিনে বুজিলোঁ বুঢ়াদেউ আপুনি যি বুজি কথাষাৰ মোক ক'লে ময়ো তাকেই বুজি অহাকালি বীৰেণক বুজাই থৈ আহিমগৈ আপুনি বুজি পালেনে বুঢ়াদেউ ভগৱানে তোক মংগল কৰক বাছা এই বৰুৱা চাহাবৰ বিমংগল হ'বলৈ আৰু বেছি দিন নাই সুবিধা পালে কেতিয়াবা গোবৰত জাঠি মৰা দিম বাপেকে বীৰেন বীৰেন ঐ বাপেৰে ক'ত মৰিবলৈ গ'ল বেঙেনা ককাই ঐ দাদু মোৰ নাম ভোলা বেঙেনা নহয় বুজিলি হে একে কথা দিয়া দুইটা লগ লগাই দিয়াচোন এটা ধুনীয়া পুৰা পিটিকা নহ'ব জানো হ'ব ঠাট্টা কৰিব নালাগে বাপেৰক আমাৰ বৰুৱা চাহাবে মাতিছে আজিয়ে এতিয়াই মাত সোনকালে পিতাই নাই নহয় তলৰ মাটি ওপৰ কৰিবলৈ গৈছে তলৰ মাটি ওপৰ নুবুজিলো বাৰু মাৰকে মাত কথাষাৰ কৈ যাওঁ নহ'ল মানে কথাটো আয়ো নাই সাগৰ সিঁচি মানিক বুটলিবলৈ গ'ল
পিছে বাৰে একা মানে মালতীৰ কথা কৈছো তাই হ'লেও চলি যাব মান বেগতে মোৰ তোমাৰ প্ৰতি বেয়াই লাগিছে তাইও ঘৰত নাই নহয় বাইদেৱে 7 দিনীয়া মৰা জীয়াবলৈ গৈছে কিনো না ফুট না চুট কথা কৈ তাৰ মানে ঘৰটো একেবাৰে হয় একেবাৰে খালি ইয়াকো এশিকনি দিব লাগিব যেন কুকুৰ তেন টাঙোন হেৰি নহয় যদু আমাৰ বৰুৱা চাহাবে তহঁতৰ বাৰীৰ বামুণী আহঁত জোপাৰ কুইডাল বিচাৰিছে মানে ধান কঢ়িওৱা হুলাবাৰী বনাবলৈ নহ'ল মানে দিব পৰা নাযাব কিয় পিতায়ে ভাত খাই উঠি কটিবলৈ ৰাখিছে সেইডালৰ লগত মিছাই সময় নষ্ট কৰি আছো সিফালে বৰুৱা চাহাবে আজি মোক নচা ফুলত দিব কি কলি তোমাক কোৱা নাই সেই গৰুজনীকে কৈছো ইমান ওপৰলৈ উৰিব লাগেনে ৰাজেন মনেশ্বৰ হয়তো তাক আজি এটা টুপি পিন্ধাব লাগিব বল বল কিহে মনেশ্বৰ কাই এই ফেটি সাপৰ মূৰ চিঙা খোজে এনো কলৈ যাব ওলাইছে ৱা তহঁতক কেলে আমাক নজনাকৈ তুমি বিয়াখন পাতিলা আৰু ছোৱালীও আনিলে একেবাৰে জেঙৰ কান্ধুলি মিঠাই টোপোলা হাতত লৈ মানুহৰ ঘৰে ঘৰে বৰশী টোপালি আজিলৈকে পুঠি খলিহনা এজনী গোটাব নোৱাৰিলি নজলিবি হৈৰা নজলো বুইছা নজলো কিন্তু কোৱাচোন ৰাৱণৰ দৰে যদি তোমাৰ 10টা মাথা থাকে আৰু তুমি তোমাৰ পত্নী প্ৰেমৰ পৰা বঞ্চিত তেতিয়া তুমি কি কৰিবা ঐ তই এটা কাম কৰিবি তহঁতৰ বাই ভনী মাহী পেহী যিমান আছে সকলোকে মোৰ ওচৰলৈ পঠিয়াই দিবি মই সিহঁতৰ লগত বহি একেলগে সমবেত সংগীত গাম হাৰমনিয়াম বজাই এনেকে বুজিলি যা ৰাজেন টুপিটো পিন্ধালি নে পিন্ধিলি তেন্তে তহঁতে কোৱা কথাবোৰ সঁচা হয় কেনেকৈ সঁচা হ'ব পালে মালতী আৰু মনেশ্বৰৰ বিয়া কেনেকৈ সম্ভৱ হ'ল আপুনি অলপ ধৈৰ্য ধৰক বৰুৱাদেউ মই ধৈৰ্য ধৰিলে মালতীয়ে মোক ঘৰলৈ আহি মোক মালা পিন্ধাই যাব নেকি তহঁতে মোক কি বুলি ভাবিছ কলৈ গ'ল মনেশ্বৰ কলৈ গ'ল মাত্ৰা সোনকালে আজি কেইবাদিনো ধৰি সি কামলৈ অহাই নাই নতুনকৈ বিয়া কৰাইছে যে সেইকাৰণে হয়তো মনেশ্বৰে মালতীক লৈ ফুলসজ্জাত সাঁতুৰিব মই কল্পনাৰ সাগৰত সাঁতুৰিম ফুলসজ্জা মালতী কাৰ কপালত কি লিখা আছে কোনেও নাজানে ন এতিয়া জানিলা জানিলো দেখিলো আৰু বুজিলো আয়ো দেহি কেনে লাগিছে ভাল ইয়াতকৈ আৰু সুখ ভগৱানৰ ওচৰত মই নিবিচাৰো কি চাইছা মোক কাহানিও দেখা নাই আগতকৈ আজি কিবা
বেছি বেছি ভাল লাগিছে। যোৱা, মোৰ লাজ লাগে। অঁ, এটা কথা, কাইলৈ দেখোন গুৰু পূৰ্ণিমা। অঁ, তাতে কি হ'ল? কাইলৈ দৌল যাত্ৰা, মানে ফাকুৱা, গতিকে মই ফাকুৱা খেলিব নোৱাৰো, মোৰ লাজ লাগে। ঠিকে আছে, তই লাজ লাজকে ফাকু খেলিবি আৰু লাজ লাজ চাৱনিৰে মাজে মাজে মোলৈ চাবি, মোৰ জীৱই শান্তি পাব। লাজ লাজ লগা চাৱনিৰ লাজু কিতা জুমি জুমি চালে লাজতে মৰহি যায় চকুত চকু পৰিলে বুকু মোৰ চমে চমা চকুত চকু পৰিলে বুকু মোৰ চমে চমা ফুল যেন ফুলে ফুলনি খোৱা চাই চাই হেঁপাহ নপলাই লাজু কি হাঁহি তিতাই কাষতে দেখিলে হৈ যাম ইয়া জ্বলি পুৰি যায় ঘনে ঘনে মন যায় তোৰ কাষলৈ মনে মনে চাওঁ তোৰ চকুলৈ Bye.
লাজু কিতাই ঝুমি ঝুমি চালে লাজতে মৰহি যায় চকুত চকু পৰিলে বুকু মোৰ চমে চমা চকুত চকু পৰিলে বুকু মোৰ চমে চমা নাই নাই ই কেতিয়াও হ'ব নোৱাৰে পীতাম্বৰ মোক যিকোনো বিনিময়ত মালতীক লাগে বৰুৱাদেউ মোৰ এটা বুদ্ধি মনত পৰিছে আৰু এই বুদ্ধিমতে যদি আপুনি আগবাঢ়ে নিশ্চয় মালতীক আপুনি পত্নীৰূপে পাব আৰু বুদ্ধিটো হ'ল প্ৰথমতে আপুনি মনেশ্বৰক মাতি পঠিয়াওক আৰু কওক তই ইমান দিনে কামলৈ অহা নাছিলি কিয় তোক মই কঠোৰ শাস্তি দিব পাৰিলোহেঁতেন কিন্তু বৰুৱাদেউ নহোৱা নিচিন্তাকৈ বিয়াখন পাতিবলগীয়াত পৰিলোঁ হঠাতে হোৱা বিয়াখনৰ বাবে যি ক্ষতি কৰিলোঁ তাৰ কাৰণে মোক ক্ষমা কৰিব ক্ষমা কৰিম কিন্তু তই এটা ডাঙৰ কাম কৰিব লাগিব শুন অহা কালিলৈ মোৰ মাৰ বছৰেকীয়া শ্ৰাদ্ধ আৰু শ্ৰাদ্ধত মতা গৰু গাখীৰৰ প্ৰয়োজন মতা গৰুৰ গাখীৰ কালিৰ ভিতৰতে যদি তই মতা গৰুৰ গাখীৰ দিব নোৱাৰ তেন্তে তোৰ মানুহজনী মানে মালতীক মই লৈ মতা গৰুৰ গাখীৰৰ লগত মালতীৰ আকৌ কি সম্বন্ধ তই এতিয়া যা মনত ৰাখিবি মতা গৰুৰ গাখীৰ কাইলৈৰ ভিতৰতে মতা গৰুৰ গাখীৰ লাগে বৰ ডাঙৰ সমস্যাত পৰিলোঁ কাম ক্ষতি কৰাৰ বাবে এই শাস্তি মই একো বুজিব পৰা নাই মই হলে সব বুজিব পাৰিছো বৰুৱাৰ এইবোৰ মুখ পাবৰ কাৰণে পেলোৱা জাল তুমি একো চিন্তা নকৰিবা মই যেনেকে কওঁ ঠিক তেনেকে কাম কৰি যোৱা কাইলৈ ৰাজপথত বৰুৱাৰ মৰা মাকক মতা গৰুৰ গাখীৰ খুৱাম মাকে ৰাজপথত বৰুৱাদেউ এইজনীয়ে আমাৰ মনেশ্বৰৰ ঘনীয়েক মালতী তাই কিন্তু আপোনাৰহে লায়কৰ ঐ মালতী কাপোৰ ধুবলৈ এই ৰাজপথটোৱে বাছি ললি নে
দেখা নাই বৰুৱাটো আহিছে অলপ সময় কাপোৰ ধোৱা বন্ধ কৰচোন আৰে ক'ৰবাত বৰুৱাটোৰ গাত এই মেখেলাৰ পানী ছিটিকি পৰিব পাৰে শুনছ নাই অঁ কথা গাত নালাগিলে দেখোন বোলো শুনছ নাই কাপোৰ ধোৱা বন্ধ কৰ মোৰ সময় নাই ঘৰত বহুত কাম পৰি আছে হেৰৌ মালতী তোৰ ঘৰতনো এনে কি ডাঙৰ কামডাল পৰি আছে অ' মই পাৰ হৈ যোৱা সময় কোনো তই কাপোৰ ধোৱা বন্ধ কৰিব নোৱাৰ কালি মোৰ ঘৰত মোৰ মতাটোৱে এটা ল'ৰা সন্তান জন্ম দিছে তাৰে চোৱা কাপোৰ ধুই আছো এতিয়া আকৌ ঘৰত গৈ ভাত ৰান্ধি খুৱাব লাগিব কিনো নোহোৱা নোপোজা কথাখন কৈছ মালতী তই মোৰ লগত ধেমালি কৰিছ নহয় জানো হেৰৌ কোনখন দেশত বাৰু মতা মানুহৰ কেঁচুৱা হোৱা কথা শুনিছ নোহোৱা নোপোজা কথা নহয় বৰুৱা চাহাব এইখন দেশতে হোৱা কথা আৰে যিখন দেশত মতা গৰুৰ গাখীৰ নহলে ডাঙৰ মানুহৰ মাকৰ শ্ৰাদ্ধ নহয় সেইখন দেশত মতা মানুহে কেঁচুৱাও দিব পাৰে বৰুৱাদেউ কথাৰ গুৰি কৰবাত ইয়াত বেছি সময় থাকিলে সন্মান হানি হোৱাৰ ভয় আছে বলক বলক একেবাৰে ৰণচণ্ডী জোকৰ মুখত চূণ পৰিল তই বৰ বুদ্ধিমতী ছোৱালী দেই তোৰ কাৰণে আজি মই ৰক্ষা পৰিলো মতা গৰুৰ গাখীৰ খুজিবলৈ আৰু মানুহ বিচাৰি নাপালে মনেশ্বৰ বেছিকৈ হাঁহিব নালাগে হাঁহে বিঘিনি পাদেহে লখিমী বৰুৱা চাহাবে তোক কেতিয়াই মাতি পঠিয়াইছে ৰবাচোন ৰবা অ' পিতাম্বৰকাই বৰুৱা চাহাবৰ নিজৰ শ্ৰাদ্ধ পাতিবলৈ এইবাৰ মেকুৰীৰ গাখীৰ লাগে নে বান্দৰৰ গাখীৰ লাগে কেলে তেনেকে কৈছ ডাঙৰ মানুহক তেনেকে ক'ব নাপায় নহয় কিয় নকম কোন ডাঙৰ মানুহ সেই ধনীৰাম বৰুৱা হেৰৌ পানীত মাছ দেখিলে জাল উঠাটো আৰু পথাৰত ধান দেখিলে ভঁৰাল বনোৱাটো ডাঙৰ মানুহৰ স্বভাৱ আমাক বেয়া পাই লাভ নাই আমি হৈছো আজ্ঞাবাহী ভৃত আদেশ পালন কৰাটো আমাৰ ধৰ্ম যাওঁ যাবি পলম নকৰিবি হে ভগৱান অ ভগৱান এইবোৰ তুমি কি বিপদৰ আগজননী দিলা অমালতী অমালতী মোৰ বৰ ভয় লাগিছে অহো তুমি চিন্তা নকৰিবাচোন প্ৰথমতে বৰুৱাই কিয় মাতিছে জানি লোৱা তাৰ পাছত দেখা যাব কোন কিমান পানীৰ মাছ চালা কুকুৰৰ নেচ টানি থাকিলেও পূৰ্ণ নহয় কি কাৰণে বা মাতি পঠিয়ালে কাৰণ আছে অহা কালিলৈ মোৰ দেউতাৰ বছৰেকীয়া শ্ৰাদ্ধ ৰাইজক খুৱাবলৈ জীয়া ভুচুং পহু মাংস লাগে তই যিকোনো উপায়েৰে মোক এটা জীয়া ভুচুং পহু আনি দিব লাগিব তাকেই যদি নোৱাৰ তেন্তে তোৰ মৰমৰ মানুহজনী মানে মালতী মোৰ পত্নী হ'ব বুজিলি যা ভুচুং পহু মানে ভুচুং পহু কালিৰ ভিতৰতে তাকো ৰাইজ অহাৰ আগতে যা বৰুৱাদেউ বৰালি এইবাৰ জালত পৰিল তেন্তে মালতী মোৰ হ'বই হ'ব মালতীক এইবাৰ কোনেও বচাব নোৱাৰে
ভগৱানে বচাব। তুমি ঈশ্বৰৰ ওপৰত অকণ ভৰসা ৰাখাচোন। এনেকে মন মাৰি থাকিলে জানো সমস্যা সমাধান হ'ব? তোক ক'বলৈ বেয়াই লাগিছে। কাইলৈ বৰুৱাৰ বাপেকৰ শ্ৰাদ্ধ। ৰাইজক খুৱাবলৈ জীয়া ভুচুং পহু লাগে। আনি দিব নোৱাৰিলে সেই একে টকা। ভুচুং পহু? কি নাভূত নাচুত কথা। ভুচুং পহু বা কেনেকুৱা? সুগৰি পহু, খটীয়া শহা পহু দেখিছো, কিন্তু কিন্তু ভুচুং পহু দেখাটো দূৰৰে কথা। আজিলৈকে কাৰো মুখত শুনাই নাই। তাকো আনি দিব লাগে এদিনত। তুমি একো নকলা? হাও হলে মোৰ কপাল বেয়া লৈ গৈছে। আৰু ধনীৰামৰ মূৰত শনি চৰিছে, শনি। আৰু মোৰ গুৰু বৃহস্পতি নিৰুদ্দেশ হৈ গৈছে। ৰাহুৱে বাহুত আৰু কেতুৱে তেতুত ধৰি যমৰ ওচৰলৈ টানিছে। তুমি অলপ ধৈৰ্য ধৰাচোন। বুজিলো, বৰুৱাই আকৌ নতুন ফান পাতিছে। মালতী, একমাত্ৰ তোৰ ভৰসাতে সেই অত্যাচাৰী বৰুৱাৰ হাতৰ পৰা বাচি আছো। এতিয়া তোকতো হেৰুৱাব লাগিবই। মোকো চাগে সেই বৰুৱাই বনবাস দিহে এৰিব। হেৰা, মতা মানুহটো হৈ ইমান ভয় কৰিব লাগেনে? মই মতা মানুহ? মই মই মতা মানুহ নহয়। মতা মানুহ সেইবোৰ ধনীৰাম বৰুৱাহঁতৰ নিচিনা মানুহবোৰ। এইবোৰত তুমি মূৰ ঘমাব নালাগে, মই সকলো চম্ভালিম। কেৱল তুমি মই দি যোৱা দিহামতে কাম কৰা। মই জীয়াই থকালৈকে মোকো কোনেও নিব নোৱাৰে আৰু তোমাকো কোনেও বনবাস দিব নোৱাৰে। কেৱল তুমি মোক এটা বাঁহেৰে পেৰা সজাই দিয়া। তাৰ পিছত বৰুৱাই গম পাব যে ভুচুং পহুৰ মাংসৰ সোৱাদ কিমান। ৰাইজ, গাঁওবুঢ়া ককাইদেউ, বৰুৱা চাহাবৰ বাপেকৰ শ্ৰাদ্ধৰ কাৰণে জীয়া ভুচুং পহু আনিবলৈ নিৰ্দেশ দিলে। আৰু মোৰ মানুহজনীয়ে ভুচুং পহুটো বহুত কষ্টেৰে, বহুত কৌশলেৰে এই পেৰাটোত আবদ্ধ কৰি ৰাখিলে। কিন্তু আজি মোৰে দুৰ্ভাগ্য, বৰুৱা চাহাব ঘৰত নাই। এই বৰুৱা দেউ নাই যদিও আমি ৰাইজখনটো আছো। তেখেতৰ কাৰণে আমি আজি এটা ভুচুং পহু দেখিবলৈ পাম। এই হ'লেও এজনী মাইকী মানুহে এনে এটা প্ৰকাণ্ড ভুচুং পহু ধৰিবলৈ সক্ষম হ'ল। আচৰিত কথা দেই। গাঁওবুঢ়া বৰদেউতা, আজি বহু দিনৰ পৰা এই ভুচুং পহুটো ধৰিবলৈ মই চেষ্টা কৰি আছিলো, কিন্তু সুবিধা এদিনো পোৱা নাছিলো। আচলতে এই পহুটো অইন পহুৰ নিচিনা নহয়। ই বন অৰণ্যত নাথাকে, ই থাকে জন অৰণ্যত, মানে মানুহৰ মাজত। ই আচলতে তৃণভোজী প্ৰাণী নহয়, ই হ'ল এটা প্ৰকাণ্ড মাংসহাৰী জীৱ। ৰাইজ, আজি আমাৰ আমগুৰি গাঁৱৰ এগৰাকী নাৰীৰ সাহসিকতাৰ উদাহৰণ আমি নিজ চকুৰে দেখা পাইছো, নহয় জানো? সঁচাকৈ মালতী, তই আমাৰ সকলোৰে গৌৰৱ আৰু প্ৰশংসাৰ যোগ্য। বাৰু কচোন, তই ইয়াক কি কৌশলেৰে বশ কৰিলি? ৰাইজ আৰু গাঁওবুঢ়া বৰদেউতা, সেইদিনা আছিল ধনীৰাম বৰুৱাৰ ঘৰত আনন্দৰ উৎসৱ। পিতাম্বৰ, আজি আমাৰ বৰ আনন্দৰ দিন। আৰু এই আনন্দৰ দিনত মালতীৰ কথা বৰকৈ মনত পৰিছে। হয় বৰুৱা দেউ, ভুচুং পহু দিয়াৰ দিন যোৱাকালিও কৰি গ'ল। পহু যেতিয়া দিব নোৱাৰিলে, মালতী এতিয়া মনুষ্য হৈ থকা নাই। গতিকে আপুনি অনতি পলমে গৈ মালতীক পত্নী কৰি লওক। শুভস্য শীঘ্ৰম। শুভ কাম দেৰি কৰিব নাপায়। গতিকে গাঁৱৰ সকলো লোকে মতাই ইয়াত ভোজ ভাতৰ ব্যৱস্থা কৰ, আৰু লগতে পুৰোহিতক মতাই আমাৰ বিয়াৰ যা যোগাৰবোৰ সুন্দৰকৈ কৰি ৰাখ। আৰু মই দৰাৰ সাজযোৰ পিন্ধি অকলে গৈ মালতীক লৈ আহোগৈ। আপোনাৰ যাত্ৰা শুভ হওক। লাইব্ৰেৰী কালি গৈছো। তাকেতো ছোৱালীজনী কি ধুনীয়া। অ বৰ্তা,
এই অকলে অকলেনো কলৈ যাব ওলাইছা ঐ তোৰ মই কেতিয়াৰ পৰা বৰ্তা হলো অ হেৰ' বৰ্তা নহয় নহয় আমাৰ ডেকাবিলাকৰ মোমাইহে কি কলি মোমাই দেউ হেৰ' তোৰ মাৰক দেখোন মই আজিলৈ দেখাই নাই অ নহয় মানে বৰুৱা ককাইটো এই দৰা সাজ পিন্ধিনো কলৈ যায় কিয় মই দৰা সাজ পিন্ধিব নাপায় নেকি মই দৰা সাজ পিন্ধিব নাপায় বুজিলো তাৰমানে আপুনি গান্ধী ভৱনৰ ভেকচন প্ৰতিযোগিতাত ভাগ ল'বলৈ যায় নহয় জানো মোমাই দেউ ককাই দেউ হেৰ' বাঘৰ আগ তেল কোৱাহঁত ডাঙৰ মানুহক কি ব্যৱহাৰ কৰিব লাগে তাকো তহঁতে নিশিকিলি হা চালা ঝুলৰ পচলাহঁত যা প্ৰথমতে মেট্ৰিকটো পাছ কৰি আহগৈ বুজিলি কাউৰীয়ে বগলী পাখি লগাইছে হেৰ' বুন্দিয়াত পাম দিলে গোল্লা নহয় বুজিলি যাত্ৰা দেখিছো মোৰ শুভই হ'ল প্ৰভু মোক আগুৱাই যাবলৈ ৰাৱণৰ দৰে শক্তি দিয়া মালতী অ মালতী মালতী বৰুৱা চাহা মই আপোনাৰ কাৰণে পাত চাই আছো আজি দেখোন মালতীৰ মন তেনেই কোমল কোমল তাই বৰুৱানী হোৱাৰেই লক্ষণ কি ভাবি আছে নাই একো ভবা নাই ভাবিছো তোমাৰ স্থান ইয়াত নহয় তোমাৰ স্থান মোৰ ৰাজপ্ৰাসাদত মালতী আজিৰ পৰা তুমি মোৰেই হলা যেতিয়া আহা মোৰ ওচৰলৈ আহা নামাতিব মই আপোনাক বেয়া পাইছো মোক যদি আপুনি ইমানেই ভাল পায় আগতে নজনালে কিয় ইয়াত যে ইমান কষ্ট মালতী তেনে কথা কৈ মোৰ অন্তৰত আঘাত নিদিবা আজিৰ পৰা তুমি মুক্ত মালতী আহা মোৰ বুকুৰ মাজলৈ আহা আহা ইটোৱে মালতীক ফিটিং কৰিলে নেকি ইটোৱে সেইটো দেখোন আৰ্থিং লগালে হে ভগৱান আমাৰ কি হ'ব প্ৰভু ইহঁতৰ মতি গতি বৰ ভাল দেখা নাই ভিতৰলৈ যাব নেকি এতিয়া নাই আগতীয়াকৈ বচন ফাঁকি নাগালে কাম শেষে হ'ব এতিয়া কোনে কামাৰিছে জানো কোন ওলালহি মালতী এই ভৰ দুপৰ এখন তোৰ লগত কোনে চুপতি মাৰি আছে গৈছো মোৰ আকুৰা এখন উলিয়াই দে কাৰ মাত তেন্তে আমাৰ তেখেত নেকি তেখেত মানে মনেশ্বৰ সি আকৌ ক'ৰ পৰা ওলালহি জানো এতিয়া মোৰ কি হ'ব এই অৱস্থা যদি সি মোক দেখা পায় মোৰ বিয়া নহয় বৰবাদহে হ'ব এৰাল যাবলৈ নিদিবি ইয়াক বান্ধি থব লাগিব বাপেকে আজি মালতী কলৈ যাম এতিয়া মালতী মোক বচোৱা মালতী মোক বচোৱা মালতী তোমালোকৰ মাটি বাৰী মই গোটেইখিনি মোকলাই দিম মোক বচোৱা মালতী মোক বচোৱা মালতী মতা মানুহটো হয় ইমান ভয় কৰে নে আপুনি কিছু সময়ৰ বাবে ক'ৰবাত লুকাই থাকক আপুনি এইটোতে সোমাই থাকক সোমালো মালতী মই সোমালো দে তই বচাবি
ভুচুং পহু ওলালৈ ভুচুং পহু ওলা ভুচুং পহু ওলালৈ ভুচুং পহু ওলা মালতী বাই পেৰাতে ভুচুং পহু সোমাল কাটি বাঁহৰ পেৰাতে ভুচুং পহু সোমাল ঐ ভুচুং পহু সোমাল পহুচোৱা যদি আহা ৰাজপথলৈ পহুচোৱা যদি আহা ৰাজপথলৈ পহু মাংসই ভোজ খাম ৰজা ঘৰত গৈ পহু মাংসই ভোজ খাম ৰজা ঘৰত গৈ হে ভুচুং পহু ওলালৈ ভুচুং পহু ওলা ভুচুং পহু ওলালৈ ভুচুং পহু ওলা মালতী বাই পেৰাতে ভুচুং পহু সোমাল কাটি বাঁহৰ পেৰাতে ভুচুং পহু সোমাল ঐ ভুচুং পহু সোমাল হে হেয়া 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 হে হেয়া হে হেয়া 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 হে হেয়া ভুচুং পহু ওলালৈ ভুচুং পহু ওলা মালতী বাই পেৰাতে ভুচুং পহু সোমাল ভুচুং পহু ওলালৈ ভুচুং পহু ওলা মালতী বাই পেৰাতে ভুচুং পহু সোমাল হে হেয়া 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 হে হেয়া হে হেয়া 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 হে হেয়া হে হেয়া 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 হে হেয়া গাঁওবুঢ়া ককাইদেউ ৰাইজখনৰ হৈ পেৰাটোৰ দুৱাৰখন খুলিবলৈ আপুনি আদেশ দিয়ক আৰু আমাৰ মালতীয়ে পহুটোক বলিমালা এদান পিন্ধাই আদৰিলে কেনেকুৱা হয় বাৰু যা মালতী তই খুলি দে গৈ যা বাৰু এয়া দেখোন ধনীৰাম বৰুৱা চি 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 এনেকৈ মানুহ জীয়াই থাকিলে চিচি দেখিছেনে ধনীৰাম বৰুৱাক চিচি গাঁওবুঢ়া বৰ্তা ইয়াৰ উচিত বিচাৰ হ'ব লাগিব ইয়াৰ অত্যাচাৰত গাঁৱৰ জীয়াৰী বোৱাৰী ধৰ্ষিতা আৰু লাঞ্ছিত হ'ব লগাত পৰিছে ইয়াৰ দেখিছো দিনে দিনে অত্যাচাৰ বাঢ়ি গৈছে গুৰু গোসাঁই নমনা হৈছে একেবাৰে ওফৰা যেন আজি হত গোটেইকেইটাক এশিকনি দিব লাগিব ক'ৰ পৰা দিবি গোটেইকেইটা পাবা অ ৰাইজ গাঁওবুঢ়া ককাইদেউ ধনীৰাম বৰুৱা ওৰফে দুৰ্যোধন বৰুৱাক সদৌ অসম ভিত্তিত উত্তম মাধ্যম দি আমাৰ গাঁৱৰ পৰা বাহিৰ কৰি দিলে কেনেকুৱা হ'ব বাৰু হয় হয় মনেশ্বৰে ঠিক কথাই কৈছে ইয়াৰ উচিত বিচাৰ হ'বই লাগিব ৰাইজ আজি মই ৪-৫খন গাঁৱৰ হৈ ধনীৰাম বৰুৱাক চূড়ান্ত সিদ্ধান্ত দিবলৈ ওলাইছোঁ বৰুৱাই অতদিনে কৰি অহা অপৰাধৰ শাস্তি হিচাপে ৩ মাহৰ ভিতৰতে তেওঁ সকলোৰে লগতে সমব্যৱহাৰ সজ আচৰণ নাগৰিকৰ কৰ্তব্য উন্নয়নমূলক কাম আৰু ধৰ্ম নিৰপেক্ষতাৰ ভাৱেৰে ধন আৰু ক্ষমতা সমাজ সংস্কাৰত প্ৰয়োগ কৰি আদি কামত লিপ্ত হয় তেওঁ এজন নতুন ধনীৰামৰ জন্ম দিব লাগিব তেতিয়াহ'লে আমি তেওঁক গ্ৰহণ কৰিব পাৰিম অন্যথা তেওঁ আমাৰ গাঁৱৰ পৰা বাহিৰ হৈ যাব লাগিব শুনক ৰাইজ আমি সকলোৱে ভবা উচিত যে
ভুচুং পহু হৈ আনৰ হাঁহিয়াতৰ পাত্ৰ হৈ জীয়াই থকাতকৈ প্ৰজাৰ আস্থাভাজন হোৱাটোহে ৰজাৰ প্ৰকৃত ধৰ্ম আৰু কৰ্তব্য। তেনে কৰিলে আমাক ঈশ্বৰে সকলোকে মংগল কৰিব। বোলো শুনক ৰাইজ, বোলো কথাতে কয় নহয়, দাইহে ভাঙে, সমাজ কিন্তু নাভাঙে। ধনে ঢাকি ৰাখে নিজৰ চৰিত্ৰ, সেই ধনে নুজুৰিব সংসাৰ চলাইতে। বেচা নাৰীৰ সংগে সিটো যাই বৰষাতলে। দেহিজনে পৰধন কিৰি আশা কৰে, সমাজে পৰিচয় পাব ভুচুং পহু নামে। ইহা জানি দেখি শুনি অপকৰ্ম এৰি, ঈশ্বৰক ভজা সবে বোলা হৰি হৰি। ইহা জানি দেখি শুনি অপকৰ্ম এৰি, ঈশ্বৰক ভজা সবে বোলা হৰি হৰি। ঈশ্বৰক ভজা সবে বোলা হৰি হৰি। ঈশ্বৰক ভজা সবে বোলা হৰি হৰি। ঈশ্বৰক ভজা সবে বোলা হৰি।